हेलो फ्रेंड्स, मेरा नाम है राहुल और आप देख रहे हैं आसाम रॉयल फिल्म्स। Oh no! No, God, please, no! No! क्या हुआ? हिंदी बोलता है साला? तो Oh मैं no! অসমীয়া हूँ, হিন্দি नहीं নালাগে। অসমীয়া में वीडियो बनाओ नहीं तो अनसब्सक्राइब। हे भाইটি মই ৰিহাৰ্সল কৰি আছিলো, নালাগে যা। অসমীয়াতে বনাম যা। যা। जोक्स अपार्ट। मतलब कुछ भी। আৰু ফাইনালি আজিৰ ভিডিঅ'টোত আমি গৈ আছো কাজিৰঙা। আজিৰ ভিডিঅ'টোতে গৈ আছো, কিন্তু এই ক্লিপবিলাক হ'ল মোৰ 2020 চনৰে। মই যেতিয়া এইটো ফোন লৈছিলো Realme 7, তেতিয়াই মই ষ্টাৰ্ট কৰিছিলো যে ভ্লগ কৰিম বা ভিডিঅ' বনাম আৰু। Wait a minute. Who are you? মানে য'ত গৈছিলো, যেনেকৈ গৈছিলো তাত ভিডিঅ' কৰিছিলো। মোবাইলত বেছি স্পেচ নাছিল আৰু বহুত ৰেকৰ্ড কৰিব লগা থকাৰ কাৰণে তাতে এডিট কৰি অলপমান আৰু গান এটা লগাই দি পেলাই এডিট কৰি পেলাই কম্প্ৰেছ কৰি পেলাই থৈ দিছিলোঁ। আৰু সেই ফাইলবিলাক সেনেকৈ আছে, মই আপলোডে কৰা নাই, কৰিছিলোঁ। তো আজি সেইটো সময় আহিল। তো বলক ভিডিঅ'টোলৈ আগবাঢ়ো। আৰু তেতিয়া ভিডিঅ' বনাইছিলোঁ অনলি মিউজিক আৰু ভিজুৱেল, মানে কথা চথা ইমান কোৱা নাছিলোঁ, ইমান মানে কোৱাই নাছিলোঁ কথা। আৰু এয়া পালোঁ জালুকবাৰী, আৰু ভ্লগ কেনেকৈ কৰে বা কেনেকৈ এডিট কৰিব লাগে লাহে লাহে শিকি আছোঁ। আৰু এইটো গোটেই ভিডিঅ'টো ফেমিলিৰ লগত। তো বলক গৈ থাকোঁ কাজিৰঙা। আৰু এনেকুৱা পুৰণা ভিডিঅ'বোৰো বৰ্তমান আপলোড কৰাৰ উদ্দেশ্যটো হ'ল যে ইউটিউবটো হ'ল মোৰ কাৰণে এটা ডায়েৰী, এটা খোলা ডায়েৰী। আৰু এই ডায়েৰীত মই মোৰ কিছুমান কাম লিখি আছোঁ, আৰু সকলোৱে চাব পাৰে, ময়ো চাওঁ, আৰু ভৱিষ্যতেও মই নিজে চাম মোৰ আগৰ ভিডিঅ'বোৰ। তো এই খোলা ডায়েৰীত মই গোটেইবিলাক আপলোড কৰি আছোঁ। আৰু আপুনি যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তো বলক গৈ থাকোঁ কাজিৰঙা। আৰু 2020 চনৰ ডিচেম্বৰ মাহৰ এই দিনটো গোটেই এনজয় কৰি ফাইনেলি আমি গৈ পালোঁ কাজিৰঙা। আৰু এইটো হৈছে অল অসম ৰাইডৰ এটা পাৰ্ট, গতিকে মই আপলোড কৰিলোঁ। আৰু নেক্সট ভিডিঅ'বোৰত আপোনালোকে দেখা পাব কাজিৰঙা চাফাৰী আৰু কাজিৰঙাৰ অৰ্কিড উদ্যান। তো আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ। জয় আই অসম।